বন্ধুসকল, এয়া মই পাহাৰ কিনাই কিনাই আহি আছোঁ এতিয়া বৰ্তমান। পাহাৰৰ কিনাই কিনাই গোটেই হাবি জংঘল হৈ আছে। গতিকে ৰাস্তাটো পিচ ৰাস্তা বাৰু, গতিকে ৰাস্তাটো গোটেই হাবি হৈ আছে। গোটেই আগতে মানুহ অহা যোৱা কৰে, আগতে গাড়ী চলায় মানে, এতিয়াতো হাবি। বন্ধুসকল, বৰ্তমান মই আছোঁ পাহাৰ কিনাত। গতিকে এইখনে পাহাৰ কিনাত দলং এখন আছে, লোহাৰ দলং। গতিকে লোহাৰ দলং চাবলৈ বুলি আহিলোঁ। গতিকে আপোনালোককো দেখুৱাম বাৰু দৃশ্য। এইখনে লোহাৰ দলং। গতিকে অহা নাই বাৰু আগত, মই আজি প্ৰথম আহিছোঁ। গতিকে এইখনে পাহাৰ কিনাৰত আছে। গতিকে নাগালেণ্ড পৰে বাৰু। এয়া আচলতে পাহাৰ। ইয়াত পাহাৰ মাটি কাটি পিনি ইয়াত গোটাই ৰাখিছে, যি নেকি ভৈয়ামলৈ যায় বাৰু। এয়া বালি দমাই ৰাখিছে, দেখিছে। আৰু মোৰ লগত আহিছে বাৰু, লগৰ এজন আহিছে। ইয়াত ডাম্পাৰে নি থাকে মাটি। এয়া চব পাহাৰ কাটি পিনি ৰাস্তা বনাইছে, এইটো তললৈ যোৱা ৰাস্তা। এয়া দেখিছে ৰাস্তা। এয়া চব আচলতে পাহাৰ। এইবিলাক মানুহে ঘৰ মুচিবলৈও মাটি নিয়েহি বাৰু, ধুনীয়া মাটি। গতিকে যদি মাটি প্ৰয়োজন হয় আহিব আপোনালোকে, চাবহি পাহাৰ। এয়া ৰঙা মাটি ঘৰ মুচিবলৈ খুব ভাল বুলি কয় মানুহে। বন্ধুসকল, আহি আমি প্ৰায় 2 কিলোমিটাৰ খোজকাঢ়ি আহিলোঁ দলঙৰ পৰা। গতিকে এতিয়া আকৌ ৰিবেক যাব লাগিব। দেখিছে মোৰ লগৰজন ভাগৰুৱা হৈ পৰিছে, গতিকে বহি দিছে। এইজনে লগৰজন মোৰ লগত আহা। কি ভাগৰ লাগিছে? নিশ্চয় ভাগৰত লাগিব বাৰু। বন্ধুসকল, ভিডিঅ'টো বাৰু বেছি দীঘল নকৰোঁ। গতিকে ভিডিঅ'টো চাই ভাল পালে মানে লাইক কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব।